হাই হেল্ল' গুড মৰ্ণিং সুপ্ৰভাত আদাব কিমে গাইছ। তো এতিয়া আজি মঙলবাৰ হয়। আজি মহামাই পূজা আছে আজি, সেইকাৰণে যাওঁ বুলি ভাবিছোঁ। গা পা ধুলোঁ এতিয়া বঢ়িয়াকৈ, এতিয়া যাব ওলাইছোঁ। আৰু যোৱাৰ আগত মানে তামোল নিব দিছিলে এশটা তামোল লৈ যাব লাগিব। এতিয়া তামোলকেইটা চাইজ বঢ়িয়া একদম পূৰা চাই থাকক। এই চাওক গাইছ, তামোলবিলাক 100টা তামোল একদম মানে চাইজবিলাক বঢ়িয়া আছে, একদম গোল বঢ়িয়া। তো গাইছ চাই থাকক। এইটো মন্দিৰটো দেখা পোৱা নাই আপোনালোকে, ওচৰকৈ দেখাই আছোঁ। এই ৰাস্তাৰ মাজেৰে গৈ আছোঁ আৰু শ্বৰ্টকাট ৰাস্তা এইটো। ৰাস্তা এইফালে আছে। ইফালে মানে ঘূৰি যাওঁতে অলপ দেৰি হয়, সেইকাৰণে শ্বৰ্টকাটটো মাৰি দিছোঁ আৰু। পথাৰত চাওক গাইছ, এইটো কঠীয়া পেলাই দিলে আৰু এইফালে হাল চাল মাৰা হ'ল। আপোনালোকৰ ফালে হাল মাৰা হ'ল না নাই কমেণ্টত জনাব। আৰু আপোনালোকে কমেণ্ট নকৰে, ভিডিঅ' খালি চাই থাকে খালি। এই চাওক পূৰা একদম মানে প্ৰখৰ ৰ'দ, কি ক'ব আৰু মানে উপায় নাই। চাওক পথাৰত ডাঙৰ আছে। সেইটো মন্দিৰ মহামায়া মন্দিৰ হয়, এইটো মহামায়া মন্দিৰ। এতিয়া পাম আৰু চাই থাকিব গাইছ। এতিয়া মন্দিৰলৈ আহিলোঁ আৰু পাবজিত ব্যস্ত আছে পোৱালিবিলাক। আৰু এইটো হৈছে মুৰ্গা এইবিলাক আছে আৰু এইটো চাব পাৰে বাউণ্ডেৰী। এইটো হৈছে ফেঞ্চিং বাৰ, গাহৰি পোৱালি দিগন্তৰ ল'ৰা হয় এইটো। এনেকুৱা চাব পাৰে। এইটো এটা বকৰা, খালি বলি যিটো নেদেখাব পেলা বা মুৰ্গী চাব পাৰে। এইফালে আমি আহিলোঁ এতিয়া বৰ্তমান মোৰ মন্দিৰত। তাত ভকতবিলাক বহি আছে বিন্দাছ। চাই থক গছ কিমান বঢ়িয়া লাগিছে, একদম মানে গ্ৰীণ কালাৰ ধুনীয়া। বৰগছ আছে, একো চিন্তা কৰিব লগা নাই। চেঁহা টেঁহা চব আছে বিন্দাছ। এইটো হৈছে মন্দিৰ। মন্দিৰটো বহুত পুৰণি মন্দিৰ, একদম কি ক'ম আৰু একদম 500 বছৰমান হ'ব। বহুত পুৰণি মানে এইটো কৈ লাভ নাই মানে বহুত পুৰণি। আৰু এইটো হৈছে আজিকালি বনাই, এইটো মানুহ বহি থকা জেগাটো। এইটো মানে বেছি দিন হোৱা নাই, 10 বছৰমান হৈছে। এইটো বেছি দিন হোৱা নাই। চাব পাৰে ভকতসকলে ফলহাৰ, হালধি, আদা কাটি আছে মগুমা প্ৰসাদত দিবৰ কাৰণে। চাব পাৰে কল চল আপেল এইবিলাক মানে সিহঁতৰ কামবিলাক কৰি আছে। আৰু এইটো মন্দিৰৰ ভিতৰত ধূপ ধূনা চাকি জ্বলাবৰ কাৰণে তেল চেল থৈ দিছে ষ্টক কৰি এতিয়া বৰ্তমান। আৰু এইটো চাব পাৰে মানে ইয়াতে মানে কি ক'ম, মানে আমাৰ নিয়মত বলিটো ছিষ্টেমটো আছে আৰু সেইকাৰণে বলি দিব। এতিয়া কোনোবাই ক'ব পাৰে যে বলিটো এইবিলাক ফাল্টু নিয়ম, এইটো হেৰি নিয়ম। আচ্ছা, নিয়মটো নিয়ম, যাৰ যাৰে নিয়ম, যি যোনে কৰি থাকিলে হ'ল বাছ, চিধা কথা। আৰু এইটো হৈছে দেখিছে, এইটো খেজুৰ গছবিলাক আছে বাউণ্ডেৰীৰ চাইডে চাইডে। তো মন্দিৰটো ভাঙি গ'ল, বহুত ভঙা হৈছে। এইটো চাব পাৰে। যদি কোনোবা মহয় থাকে দান চান দক্ষিণাই দিব পাৰে আৰু চাই লওক। এতিয়া মানে পূজা পাতল হ'ল, মানে হেৰিও হ'ল, বলিও হ'ল। ইফালে চাওক ভগৱানবিলাকক মানে মানে মন্দিৰৰ হেৰি লক্ষীয়া, মন্দিৰৰ দেৱতা ভগৱানবিলাকক দিছে, চাই থাকিব। এয়া চাব পাৰে কাম হৈ গ'ল। এইটো এটা বগা, এটা ক'লা, এটা বিন্দাছ। এইফালে চাব পাৰে ইয়াত মানে
বেমাৰ আজাৰ ইয়াত মানে দূৰ কৰা হয় ইয়াত পূজা এইটো এই জেগাত পূজা ইয়াতো আৰু গাই চাই থাকক ঘৰ আহিয়ে মানে এটা প্ৰকাণ্ড মানে সাপটো নিউলে মাৰি দিছে মানে চাওক নিউলে কিমান খাতাৰনাক মাৰিছে মানে ইয়াত চাই থাকিব আম দেখা এই গাইছ আনবক্সিং কৰিম আমটো একদম কাৰ্টন দিছোঁ মানে ককৰা পুৰা এইটো এইফালে দিছোঁ ল তাৰপৰা টেঙা হ'ব বেয়া ঘৰত এই চাওক গাইছ খাব পৰা যায় আৰু ডেটটো লিখে এই চাওক গাইছ ঐ अकेले अकेले मजे नहीं लेने दूंगा मुझे भी चाहिए इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।